মাই ইউটিউব চেনেল মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমূহ অসমবাসী ৰাইজক আৰু মোৰ ইউটিউব পৰিয়াললৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক। এতিয়া মই গৈ আছোঁ গা চা ধুই গোঁসাই ঘৰত চাকি জ্বলাই পিনে এতিয়া জেঠাইৰ ঘৰত গৈ আছোঁ। জেঠাইৰ ওচৰত সেৱা ল'বলৈ কাৰণে আজিৰ দিনটো কি কৰোঁ ক'ত যাওঁ আপোনালোকক দেখাই থাকিম। আজি মুকলি বিহু আছে, তিনিচুকীয়া মুকলি বিহুত যাম মই, এতিয়া সেইখিনিও দেখাম, আপোনালোকে চাব, নোচোৱাকৈ নাথাকিব। আমি এতিয়া ওলাইছোঁ মুকলি বিহু যাবলৈ কাৰণে। বা আহিছে, বা পূৰা ৰেডি, ময়ো ৰেডি হৈ গ'লোঁ। মাহঁতে ৰখি আছে, কেনেকুৱা লাগিছে জনাব, পাছতকৈ দেখাই দিম। গোটেইটো ফুল, এতিয়া বহুত দেৰি হৈছে, তাত ষ্টাৰ্ট হৈয়ে যাব, আকৌ চাব নাপালে মানে আকৌ এনেই যোৱা হ'ব। তো আমি গৈ আছোঁ, ব'লক তাত লগ পাই আছোঁ ফিল্ডত, আপোনালোকো দেখাই থাকিম, মোৰ লগত আপোনালোকেও চাই থাকিব। আমি এতিয়া সোমাই আহিলোঁ। এয়া চাওক ঢুলীয়া নাচনীবোৰ নাচিবৰ কাৰণে ৰেডি আছে, ব'লকচোন চাওঁ তেওঁলোকৰ নাচবিলাক, আপোনালোককো মই দেখাই থাকিম। মানুহ চাওক ইমান বেছি হৈছে, ইমান মানুহ বেছি হ'ব বুলি ভবা নাছিলোঁ, ভাল লাগিছে দেখি পিনে। ব'লক চাওঁ নাচবিলাক। তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ইমান ধুনীয়াকৈ এই কেন্দ্ৰীয় মুকলি বিহুখন আয়োজন কৰিছে, ভাল লাগিছে দেখি। বিহুখন ইমান ধুনীয়াকৈ হৈ আছিলে, কিন্তু মাজতে ঘপককৈ বৰষুণ এজাক আহি গ'ল। ইমান জোৰকৈ বৰষুণ দিলে যে মানুহখিনি বাচিবৰ কাৰণে ছাইডলৈ আহি গ'ল আৰু ফিল্ডখনো খালী হৈ গ'ল। ইমান জোৰকৈ বৰষুণ দিব বুলি ভবাই নাছিলোঁ। এতিয়া চাওঁ, প্ৰগ্ৰেমটো অলপ টাইমৰ কাৰণে ৰখাই দিছে। বৰষুণ যাক নকমাই হৈছে, এইফালে টুকটুকি আহি গ'ল নিবলৈ কাৰণে। মানুহখিনি কি অৱস্থা হৈছে, ভবাই নাছিলোঁ এনেকৈ ইমান জোৰকৈ বৰষুণ দিব বুলি। চবৰে বেয়া লাগিছে মনটো, চবেই ইমান আশাত আহিছিলে ৰ'দ দিব বুলি, খালি বহুত জোৰকৈ বৰষুণ দি দিলে। এইফালে গোটেই পানী হৈ গ'ল ফিল্ডখিনি। ইমান কষ্টত পতা হৈছিলে, ইমান আশাৰে চব ইমানকৈ বৰষুণ দিলে মানে বহুত বেয়া লাগে। নগ'লোঁ, এতিয়া বৰষুণটো এৰিলে আৰু মানুহ অলপমান গুচি গ'ল, আৰু মানুহ অলপ আছে। এতিয়া লগ বিহু হ'ব, লগ বিহু চাওঁ, তাৰপিছত ছিংগাৰ আছে, ছিংগাৰে গান গাব। যদি পাৰোঁ মই দেখাই থাকিম, লগ বিহুটো দেখাই থাকিম। অনুভৱ পোৱা বৰষুণটো কি কৰিলে? বৰষুণে একদম বেয়া কৰিলে, খালি বিহু বতৰ বুলি আৰু ভাল লাগিছে, ধুনীয়া লাগিছে, ভাল লাগিছে। ইমান বৰষুণৰ মাজতে মানুহখিনি থাকি পিনে ইমান ধুনীয়াকৈ সহযোগ দি আছে, দেখিও ভাল লাগিছে। তো সেইকাৰণে ময়ো আছোঁ। মই ভাবিছোঁ অলপমান চাই যাওঁ, ব'লকচোন চাওঁ এতিয়া কিনো প্ৰগ্ৰেম হয়, দেখাইছোঁ। তিনিচুকীয়া চলিহানগৰ খেলপথাৰত কেন্দ্ৰীয় মুকলি বিহু হৈছে আচুৰ উদ্যোগত। তাতে এইগৰাকী আমাৰ পূজা ভণ্টি লগ পাইছোঁ, ভাল লাগিছে। প্ৰতিকূল বতৰ তথাপিও মানে আমি উৎসাহ অতি আনন্দমনেৰে আমি বিহুখন চাইছোঁ, উপভোগ কৰিছোঁ। ইয়াত কণ্ঠশিল্পীসকল আহিছে, বিভিন্ন প্ৰান্তৰ পৰা সাংস্কৃতিক দলসমূহ আহিছে, ভাল লাগিছে। গতিকে লগ পাই ভাল লাগিলে। আৰু পূজাৰ চেনেলটো সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুকতো শ্বেয়াৰ কৰি দিব। সকলোকে অনুৰোধ জনালোঁ। বাই বাই। যাওঁগৈ, বহুত বৰষুণ দিছে, অটো এখন পাই গ'লোঁ, বহুত মানুহবোৰ চব তিতি চাইছে, হ'লেও উপায় নাই, কিছুমান মানুহ গুচি গ'ল। এবাৰ ৰ'দ দিলে, এবাৰ বৰষুণ দিলে, ৰ'দ দিলে মানে নাচিব ওলাই, আকৌ বৰষুণ দিলে আকৌ ভিতৰত সোমাই যায়। তাৰপিছত এইটো ভালে লাগিছিলে প্ৰগ্ৰেমটো চাই পিনে। এতিয়াও বহুত বাকী আছে, গান গাবলৈ আছে, ছিংগাৰ দুটামান আহিছে, লোকেল ছিংগাৰো আহিছে। বহুত কষ্টত পতা হৈছে, এনেকৈ বৰষুণ দিলে মানে বহুত দুখ লাগে। কেলেকি ইমান দিনৰ মূৰত আমি বহুত দিনৰ
হৈছে মুকলি বিহুখন বহুত লগ পালোঁ ভাল লাগিলে খালি বৰষুণে খালি বৰবাদ দি দিলে চাওঁচোন গ'লোঁ ঘৰলৈ ঘৰ আহি পিনে ফ্ৰেছ হৈ গ'লোঁ চুলিটো অলপমান তিতিয়ে আছে ইমান তিতাও নাই মই ইমান বাহিৰত ওলোৱা নাছিলোঁ ভিতৰৰ পৰাই ভিডিঅ'বোৰ কৰি আছিলোঁ কেলেকি তিতিলে মানে আকৌ বেমাৰ হৈ যাব ভাবিছিলোঁ অলপ পাছত আকৌ যাম কিন্তু মই যোৱা নহ'ল কেলেকি কালি মোৰ আকৌ ডিউটি আছে তিতিলে মানে আকৌ বেমাৰ হ'লে প্ৰব্লেম হ'ব এতিয়া খাইছোঁ মই দৈ ইমান দিনৰ পাছত বিহুটো পাইছিলে ভালে লাগিছিলে চব মানুহে নাচিম বুলি গৈছিলে খালি বৰষুণটো অলপমান বেয়া কৰি দিলে বেয়া লাগিলে মনটো যিহেতু হ'লেও এতিয়া প্ৰগ্ৰেম হৈ আছে ছিংগাৰবোৰে গান গাই আছে চাগে তাত যোনে আছে তো ফূৰ্তি কৰিব সিহঁতি বৰষুণত তিতিয়ে ফূৰ্তি কৰিছে নাচিছে তো এতিয়া মই বনাম ভাত যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ বাই নেক্সট ভিডিঅ'ত লগ পাম